নমস্কাৰ মই কোৱাৰ দৰে পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ আজি আপোনালোকৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যি মাষ্টাৰ ডিগ্ৰী অহা 16 মাৰ্চৰ পৰা পৰীক্ষা আহি আছে আসলতে কুৱেশ্যনৰ আপোনালোকৰ কিমান মাৰ্কৰ হ'ব সেইটো বিষয়ে বহুতে মোক সুধি আছিলে মই উত্তৰ দিবলৈ লৈছোঁ তাৰ আগতে আপোনালোকে চাব আপোনালোকক যেটো 2-year program to be offered from 2023-24 academic session in UGC CBCS mode এখন submitted to University Grant Commission New Delhi লৈ UGC লৈ New Delhi পৰা New Delhi UGC লৈ recommend কৰিছে submitted by KK Hendrik State Open University Guwahati Assam Resta কৃষ্ণকান্ত সন্দিকৈ State Open University যোৱা মাৰ্চৰ 2023 তাৰিখে বহুতে এখিনতে মই কৈ থওঁ বহুতে সংখ্যক কয় যে কেকেট পঢ়িলে আগলৈ চাকৰি নাপাব নেকি নহয় সেইটো সম্পূৰ্ণ মিছা কাৰণ UGC এটো ৰিকমেন্ডেড আছে এখন UGC দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় আপোনালোক কোনো সংকিত নহব এটো দেখিছে এটোতে আসলতে ইয়াত গম পা যাব মই সকলোখিনি তথ্য লৈ আহিছো আপোনালোকলৈ চাব ইয়াত আপোনালোকৰ দুই ধৰণৰ ইতিমধ্যে এক্সামিনেশন হ'ব ফৰ্মেটিভ এসেসমেন্ট আপোনালোকে ইতিমধ্যে হেতু কৰিছেই যেটো হোম অ্যাসাইনমেন্ট এন্ড MCQ আছিল আপোনালোকৰ হেখিনি আপোনালোকে জমা দিছে আপোনালোকৰ 50 মাৰ্কৰ আছিল 50 মাৰ্কৰ আপোনালোকে ইতিমধ্যে জমা দিছে কিন্তু আপোনালোকে বাৰু আৰু কি হৈছে হোম অ্যাসাইনমেন্ট দিছে তাৰপিছত আপোনালোকৰ আৰু এটা মুড আছে যেটো 16 তাৰিখ হ'ব সামেটিভ যেটো অ্যাসেসমেন্ট বুলি কয় পেন এন্ড পেপাৰ মুড ইন ডেজিগনেটেড ষ্টাডি সেন্টাৰ অৱশ্যে সকলো ষ্টাডি সেন্টাৰতে কি হৈছে এক্সাম নহয় যিবিলাক ষ্টাডি সেন্টাৰত এক্সাম সেন্টাৰ আছে তাতহে হ'ব এটো কাৰণে এক্সাম সেন্টাৰৰ কাৰণে কেকে হেন্ডিক বিশ্ববিদ্যালয়ে এটা পৰীক্ষা আগে উলিয়াব কোন পৰিছে কিন্তু যত ষ্টাডি সেন্টাৰ আছে তাতে হ'ব এক্সাম বিলাক পেন এন্ড পেপাৰ মুডত এতিয়া আপোনালোকে চাব আপোনালোকৰ অ্যাসাইনমেন্টত আছে 50 মাৰ্কস হয়নে যদি অ্যাসাইনমেন্টত 50 মাৰ্কস থাকে তেতিয়াহলে যদি সামেটিভ অ্যাসেসমেন্টত 100 মাৰ্কস থাকে তাহলে আপোনালোকৰ কিমান হ'ব 150 টোটাল মাৰ্কস প্ৰতিটো সাবজেক্টৰ বিপৰীতে 150 হয়নে যদি 100 মাৰ্কৰ হয় লিখিত পৰীক্ষা তেনেহলে 50 মিলাই 150 হ'ব কিন্তু এটো কাৰেক্ট নহয় চিন্তা নকৰিব এটো কাৰেক্ট নহয় আকৌ এটা আছে চাব আপোনালোকে বহুতে ভাবি আছে যে অ্যাসাইনমেন্টত আছিল 50 যদি সামেটিভ অ্যাসেসমেন্টত যেটো হলত পেন এন্ড পেপাৰ মুডত দিব যদি 70 হয় তেনেহলে তো 70 প্লাস 50 প্লাস 70 = 120 হয় 120 এখন পেপাৰত মাৰ্কস থাকিব জানো দিস ইজ অলসো নট কাৰেক্ট এটো কি হৈছে শুদ্ধ নহয় তেনেহলে নো আপোনালোকৰ কেনেকুৱা ধৰণৰ হ'ব কেনেকুৱা আহিব এতিয়া চাব আপোনালোকৰ অ্যাসাইনমেন্টত যেটো 50 আছিল এই মাৰ্কসটো কিন্তু আসলতে আপোনালোকে 5টা লিখিছে 550 বুলি দিছে কিন্তু আপোনালোকৰ 50 থাকিলেও আপোনালোকৰ 50 বুলি নধৰে ইয়াত ধৰিব 30 বুলিহে আপোনালোকৰ ধৰিব গম পাইছেনে কাৰণ কেকে হেন্ডিকৰ যেটো এতিয়া শেহতীয়া যি খবৰ আপোনালোকে চাব এটো দেখিছেনে তাত লিখিছে যেটো আপোনালোকৰ MCQ written test quiz and viva etc 10 marks তাত 10 মাৰ্কস আছে আপোনালোকে হোম অ্যাসাইনমেন্ট লিখিছে তাতে
অব্লিক আছে যে MCQ বুলি অব্লিক আছিলে হয়নে বাৰু সেইটো কাৰণে আপোনালোকে কিছুমানে হোম এছাইনমেণ্টত আপোনালোকে আছে ছাবমিটেড বাই ষ্টাডি চেণ্টাৰ 10 মাৰ্কছ আছে চক দেখিছেনে কিন্তু আকৌ চক পাৰ্টিচিপেশ্যন ইন এক্সটেনশ্যন এক্টিভিটিজ এনভাইৰনমেণ্টেল ৰিলেটেড ৱৰ্কশ্বপ এটচেট্ৰা এণ্ড 4 এডিশ্যনেল হোম assignment in lieu of this 3 marks যদি অন এক্টিভিটিজ কিবা আছিলে এনভাইৰনমেণ্টেল ৰিলেটেড কিবা ৱৰ্কশ্বপবিলাকত যদি কৰে তেনেহ'লে তাত থাকিব কিমান হৈছে 3 মাৰ্কছ দেখিছেনে অকল আপোনালোকে এছাইনমেণ্টকেইটা লিখিলে 10 পাব বুলি নাভাবিব আৰু আপোনালোকে যদি এছাইনমেণ্ট টাইমলি ছাবমিশ্যন কৰিছিলে মেনশ্যন ডেটত এবভ আগতে যদি কৰিছিলে দেখিছেনে চাব টাইমলি ছাবমিশ্যন অফ এছাইনমেণ্ট এটচেট্ৰা এছ মেনশ্যন এবভ যিকল 2 মাৰ্কছ পাব ছাবমিশ্যন অন টাইমত 2 মাৰ্কছ ছাবমিশ্যন আফটাৰ ডিউ টাইম যদি লেট ফাইন দি পেলাই কিছুমানে পিছতীয়াকৈ ছাবমিট কৰিছিলে এছাইনমেণ্ট 1 মাৰ্ক পাব আৰু নন ছাবমিশ্যনবিলাকে 0 মাৰ্কছ পাব তাৰপিছত চাব এটেণ্ডেঞ্চ participation in the various personal contact programs like induction orientation or other such programs that is 5 marks দেখিছেনে এতিয়া আমি দেখিলোঁ যে এছাইনমেণ্টত আপোনালোকৰ কিমান মাৰ্কছ টোটেল 30 মাৰ্কছ যদিও আপোনালোকক 50 মাৰ্কছৰ কৈছিলে এতিয়া 30 মাৰ্কছ বুলি ধৰিহে আপোনালোকক নম্বৰ দিব হয়তো যিসকলে ভালকৈ লিখিছে 30 পিছত ভিতৰতে 29 পাব পাৰে 28 পাব পাৰে 27 পাব পাৰে আৰু যদি সকলোখিনি ফুলফিল কৰিছে টাইম মতে দিছিলে আৰু যদি ক্লাছবিলাক কৰিছিলে পাৰ্টিচিপেশ্যন কৰিছিলে এটেণ্ডেঞ্চ আছে এই সকলো মিলি তেওঁলোকে নম্বৰ পাব অকল এছাইনমেণ্ট ভালকৈ লিখিলে নাপাব এইবিলাকৰ ওপৰতো আছে কিন্তু দেখা যায় যে এছাইনমেণ্টৰ ওপৰতে ভিত্তি কৰি ষ্টাডি চেণ্টাৰবিলাকে নম্বৰ দিয়ে বিশেষকৈ এটেণ্ডেঞ্চ পাৰ্টিচিপেশ্যন আছে যদিও লিখা আছে যদিও কি হৈছে এইবিলাক চাই পেলাই ভাল এছাইনমেণ্ট লিখিলে অলপ নম্বৰ বেছি পোৱা যায় যদি আপোনালোকে ভাল এছাইনমেণ্ট লিখিছে তেনেহ'লে 28 27 পাব যদি মধ্যমীয়া লিখিছে তেনেহ'লে 22 বা তেনেকুৱা পাব 23 আৰু যদি আপোনালোকে অলপ কম তথ্য দি অকল কিতাপৰ পৰা লিখিছে অকল আপোনালোকে কি হৈছে আপোনালোকৰ যি ষ্টাডি মেটেৰিয়েলৰ পৰা লিখিছে হুবহু তেনেহ'লে আপোনালোকে কিন্তু কম পাব কাৰণ তাত লিখি দিছে হুবহু যদি আপোনালোকে ষ্টাডি চেণ্টাৰৰ পৰা লিখিছে তেনেহ'লে তাত আপোনালোকে নম্বৰ কম পাব আৰু এটা কথা আছে আপোনালোকৰ টোটেল মই এতিয়ালৈকে কোৱা নাই যে আপোনালোকৰ যিটো ছামেটিভ এক্সামিনেশ্যনত পেন এণ্ড পেপাৰ মোডত কিমান নম্বৰ আহিব সেইটো মই কোৱা নাই মই ক'ম কিন্তু তাৰ আগতে মই এইখিনি কৈ লৈছোঁ এই গোটেইখিনিৰ ওপৰত ভিত্তি কৰি আপোনালোকে এছাইনমেণ্টত নম্বৰটো পাব এতিয়া এটা চাব আপোনালোকে মই কৈছোঁ যিটো আপোনালোকে পেন এণ্ড পেপাৰ মোডত লিখিব লাগিব হয়নে ছামেটিভ এছেছমেণ্ট পেন এণ্ড পেপাৰ মোড ইন ডেজিগনেটেড ষ্টাডি চেণ্টাৰ এতিয়া আপোনালোকে চাব এতিয়া ছামেটিভ যেটো হ'ব এতিয়া মই আগতে কৈছোই যদি আপোনালোকৰ কি হয় ইয়াত 100 হয় ইয়াত এতিয়া 70 হয় বা 50 হয় 120 বা 100 হয় 50 হয় 120 50 হয় তেনেহ'লে 150 হয় এতিয়া আপোনালোকে চাব যদি আপোনালোকৰ এতিয়া এছাইনমেণ্টত কিমান হ'ল এছাইনমেণ্টত 30 আৰু যদি আমি আপোনালোকৰ পেন এণ্ড পেপাৰ মোডত 100 ধৰোঁ তেনেহ'লে কিমান হ'ব 130 এটো কেতিয়াও নহয় 100 মাৰ্কছৰ আপোনালোকৰ কোনো পেপাৰটো 130 মাৰ্কছ নাথাকে সেইটো কাৰণে আপোনালোকক কোনটো হ'ব চাব সেইটো কাৰণে মই কৈছোঁ ছামেটিভ 100 নহয় 70 মাৰ্কছৰ হ'ব আপোনালোকৰ 70 মাৰ্কছৰ আপোনালোকৰ হ'ব আৰু আছে চাব আপোনালোকে চাব দিছ ইজ দ্য ষ্ট্ৰাকচাৰ এইটো ৰিয়েল ষ্ট্ৰাকচাৰ কি হ'ব এছাইনমেণ্টত আপোনালোকৰ কিমান 30 ভিতৰত আপোনালোকে দিব 30 ভিতৰতে অনুসৰণ কৰি টোটেল
নম্বৰ অনুসৰণ কৰি আপোনালোকক মাৰ্কছ দিব আৰু আপোনালোকৰ কি হৈছে পেন এণ্ড পেপাৰ মোড যেটো সাবমিটিভ এসেসমেন্ট হ'ব এই এসেসমেন্টটো কি হৈছে আপোনালোকৰ 70 মাৰ্কৰ হ'ব টোটাল মাৰ্কছ হ'ব আপোনালোকৰ 100 আৰু আপোনালোকে যেটো টাইমৰ কথা কৈছে টাইম টেবল টাইম এই টাইম ডিউৰেশনটো আপোনালোকৰ কিন্তু চিন্তা কৰিব নালাগে হয়তো আপোনালোকে বহুতে ভাবিছে যে 70 যেতিয়া হ'ব আপোনালোকৰ টাইম ডিউৰেশনটো কমি যাব নেকি আঢ়ৈ ঘণ্টা হ'ব পাৰে নেকি আৱাৰ্ছ হ'ব পাৰে নেকি এটো নহব এটো আপোনালোকৰ কি হৈছে টাইম ডিউৰেশনটো আপোনালোকৰ 3 আৱাৰ্ছে থাকিব 3 আৱাৰ্ছে থাকিব ধুনিয়াকৈ আপোনালোকে লিখিব পাৰিব 3 ঘণ্টাৰ ভিতৰত 70 মাৰ্কছ আৰু মই আপোনালোকক পিছৰ ভিডিঅ'ত আপোনালোকক জনাম কেনেকুৱা ধৰণৰ প্ৰশ্ন কেনেকুৱা ষ্ট্ৰাকচাৰত আহিব পাৰে মই ইতিমধ্যে আহিব পৰা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকক দি আছো মোৰ চেনেলত আপোনালোকে মোৰ চেনেলত লে গৈ ভিডিঅ'সমূহ চাব পাৰিব আৰু মই দিনে 2-3টা কৈ প্ৰশ্ন উত্তৰ দিবলৈ চাম যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেন্ট কৰি মোক উৎসাহিত কৰি আগলৈ অধিক এনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ উৎসাহিত কৰিব বুলি আশা ৰাখিলে আজিলৈ আহো ধন্যবাদ